নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম মাটিয়া চহৰ। মই এতিয়া গৈ আছোঁ মাটিয়া চহৰ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া গৈ আছোঁ মাটিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক। আজি আপোনালোকক দেখুৱাম মাটিয়া চহৰ। ধন্যবাদ। এয়া আপোনালোকে দেখিবলৈ পাইছে নেপালী খুঁটি। এইটো হৈছে নেপালী খুঁটিৰ ৰাস্তা। এইটো নেপালী খুঁটিৰ মাটিয়া মৰণই গোৱালপাৰাৰ ৰাস্তা এইটো। এয়া হৈছে মাটিয়া মাৰ্কেট। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহি পালোঁ এতিয়া মাটিয়া চহৰ। এয়া আপোনালোকক দেখুৱাম এতিয়া মাটিয়া চহৰ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আমি বন্ধু আহিছোঁ জোতাৰ দোকানত। চাহ কোন জোৰা লৈ দাদা জোতা দেখাবচোন। চেগা ওলাব লেচা খাইলা চেগা কি নাম্বাৰ লাগে? ঠিকে আছে। দাদা দামটা কিমান এইটো? হা 500 কম চম? অৰিজিনেলটো অৰিজিনেল, দামটা বেছি হৈছে। দামটা বেছি মানে বেছি দামটা এটা নাজানা তুমি এটা আছে 500 টাকা। এটা মাল করে আছে করে দাও। মই এনেকা ডাইরেক্ট লেখা করে দেন। করে লেখা আচ্ছা 350 টাকা এটা তোমার রকম দাম আছে তো খাওয়া নাই। হ্যাঁ যদি হয় হ্যাঁ মই নহয় ক'ব পাৰা, মই বেয়া নাপাওঁ। মই যদি বচাই মই কি এতিয়াতো টকা দিম। হা কিমান 400 কোনটা? চাওক আপোনালোকে এইখনে মাটিয়া চহৰ। এইটো আছে মধ্য ইংৰাজী বিদ্যালয়। অলপমান আগত গ'লে এইটোত অলপ আগত গ'লে তেল ডিপু পায়। মই অলপ জুম কৰি দেখাইছোঁ। ইয়াতে আছে তেল ডিপু আৰু এইবোৰ মাটিয়া মাৰ্কেট। এইবোৰ মাটিয়া এটা সুন্দৰ পৰিৱেশ। আৰু আপোনালোকে যে এই ৰাস্তাটো দেখিছে, এইটো ৰাস্তা মাটিয়া গোৱালপাৰা ৰাস্তা হয়। আৰু এইপিনে যে বাইকবিলাক গৈ আছে মোৰ ৰাইট চাইডেদি, এই পিলপিলনিখন যে আহিলে সেইটো ৰাস্তাৰে চিমিতলা নগৰবেৰা যায়। এইটো হৈছে মাটিয়াৰ বাছ ষ্টেণ্ড। অৱশ্যে মাটিয়াত তেনেকুৱা ধৰণৰ বাছ চলাচল নকৰে, দুই এখন কৰে মাজে সময়ে।
নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক এতিয়া দেখাই আছোঁ মাটিয়াৰ এইটো ৰথ। মাটিয়া চাৰ্কেলত আহে, ইয়াৰে অলপমান আগত গ'লে মাটিয়া পায়। এইটো মাটিয়া দলগুমা ৰথ বুলি কয়।